বাৰীৰ মাজে মাজে ঘাম মচি মচি আমি আকৌ কালি মামাহঁতৰ ঘৰৰ ভ্লগটো চালে তো তাৰপিছত আমি আহি ফুটকৈ এতিয়া পাই গৈছোঁ আমাৰ গাঁৱৰ ঘৰ এয়া কলপুচি হাই ইফালে মা এইয়া মা তো এইফালেদি আমি মানে পিছফালেদি এণ্ট্ৰি কৰোঁ যেতিয়া আমি আমাৰ গাঁৱৰ ঘৰলৈ আহোঁ পুৰণা ঘৰ তো ইয়াত আছে আমাৰ খুৰা মানে এতিয়া এজন খুৰাই আছে ইয়াত খুৰীহঁত আছে এয়া পৰিয়াল শালিকা বা কি গৰম পেলালে দেই একে গোন্ধ মলমলাই গৈছে মাছৰ গোন্ধ মলমলাই গৈছে আজিকালি এইটোত বনোৱা নেকি আছো ৰ'বা এই ওলাই কৰি লৈ পেলাই গৰমত তিতিবুৰি আহিছে মা ফেনখন দি আছে আমাৰ এইজনী ডাঙৰ খুৰী খুৰী চোৱা নমস্কাৰ অৰ্চনা খুৰী হাচোন আমাৰ এই সৰু খুৰী সেয়া কিটচেনতে লাগি আছিলে তাৰপৰা বাকী মানুহ খুৰাহঁত আৰু ভিতৰৰ ৰুমৰ পৰা এইফালে যায় কিটচেনলৈ চিধা ইয়াতে আমাৰ মানে দুটা পাৰ্ট এটা চাইডৰ ডাইনিং এইখন আৰু সেয়া আমাৰ ইয়াৰ খুৰীহঁতে তলতে বহি পেলাই পুৰা ভাত বাঢ়ি আছে বাহা আৰু ইমান ভাল লাগিছে ন বহুত দিনৰ মূৰত এনেকৈ পাকাত বহি দিছোঁ যে একদম ঠাণ্ডা লাগি গৈছে বহুত ভাল লাগিছে কিটচেন মানে আমাৰ দুটা দেই দুফালে দুটা আছে এটা কিটচেন আছে কিটচেন তিনিটা দুটা নহয় আৰু এটা কিটচেন আছে এইটো এইফালে আছে খুৰাহঁতৰ সৰু খুৰাৰ পাৰ্ট মানে এইফালে এটা কিটচেন এইটো এটা সৰু খুৰাহঁতৰ পাৰ্ট এনেকৈ তাৰপিছত এইফালে কৰিডৰ দিয়া আছে আৰু এইফালে হৈছে ডাঙৰ খুৰাটো এতিয়া নাই এতিয়া মানে ডাঙৰ খুৰীহঁতৰ পাৰ্ট সেয়া বাঢ়ি আছে দুটা কিটচেন দেখিলে আৰু এটা কিটচেন তুমি বাঢ়ি আছা নেকি গোটেই আমাৰ বাথৰুম কলপাৰ আপোনালোকৰ ফালে টিউবৱেল বুলিও কয় তাৰপিছত সেইফালে মানে এটা অনানুষ্ঠানিক কিটচেন আছে দেখুৱাই লওঁ আপোনালোকক তো ইয়াতে অনানুষ্ঠানিক ৰান্ধনি ঘৰত দুটা দেখুৱাই আহিলোঁ অনানুষ্ঠানিক ৰান্ধনি ঘৰত খুৰীয়ে ৰান্ধি আছে ইয়াত মাছৰ পেটু ঘামিছা নেকি আমাৰ একে বগা চিগা ধুনীয়া খুৰী দেখিছে সৰু খুৰা ক'ত গ'ল সৰু খুৰা উঠোৱাই হোৱা নাই নহয় এইফালেও এয়া বৰ বনালে ধুনীয়াকৈ তো আমাৰ দেউতা যেনেকৈ শুই থাকে আমাৰ সেই চাওক দেউতা যেনেকৈ বিনা বস্ত্ৰহীন শুই থাকে সৰু খুৰাও তেনেকৈ এয়া মানে আমাৰ সৰুজন খুৰা আৰু সৰু খুৰাও দেউতাৰ নিচিনাকৈ বিনা বস্ত্ৰহীন পুৰা ফেন লগাই ঘুমটি মাৰি আছে আৰু এইফালে টিভি চাই থকা অৱস্থাত আছে কলপু আৰু চাওঁ মোক দেখুৱা আৰে তোৰ মুখখন চালেনো কি হ'ব দে উলিয়া এইজনী হৈছে আমাৰ সৰু দেচোন দেখুৱা আমাৰ সৰু দুখৰী এইজনী মানে ডাঙৰ খুৰাৰ ছোৱালী তাক কেমেৰা তোলাবলৈ লাজ ডাঙৰ টিভি চাই আছে আৰু আমাৰ মাদাৰ ইণ্ডিয়াই সদায় দৰে মোবাইল কিটিক মোবাইল টিপি আছে আৰু দেউতা আছে আজি ঘৰত আৰু মাৰ ঘৰ এৰাৰ আগত এয়া মানে একেবাৰে শেষবাৰৰ নিমন্ত্ৰণ মানে কাইলৈ যোৰহাট যাম আৰু সেইকাৰণে ইয়াত যি বিধে বস্তু দেখুৱাইছে দেখিছে ছাগলী মাংস একে ডাঙৰ লোকেল মাছ তাৰপিছত এইফালে পটলৰ ভাজি বৰ পেটু ভাত আৰু দাইল ঔটেঙা বিলাহী দি কি টেষ্টিকৈ বনাইছে মানে লোভনীয়কৈ বনাইছে আপোনালোকক সেইকাৰণে দেখুৱাই দিছোঁ আৰু লোভ লাগি থাকক এতিয়া নাই তোলা সঁচাকৈ নুতুলো অথনিহে তুলিছোঁ এতিয়া নুতুলো মই তেনেকুৱাই মায়ে খাই হোৱাই নাই আমি খাইকৈ উঠিলোঁ আমাৰ সেই ৰান্ধনি খুৰী দুজনীৰ লগত মাও একেলগে সহযোগিতা কৰি পেলাই মানে ছাপোৰ্ট কৰিছে উঠি যাম সুখৰ দুখৰ কথা পাতি তিনি জা জোৱালি খাই আছে আৰু আহিছে আমাৰ পেহী
এইগৰাকী হৈছে ৰ'ব এইগৰাকী হৈছে আমাৰ পেহী কিন্তু পেহী মানে দেউতাৰ খুৰাকৰ ছোৱালী তাকে এইফালে এইফালে ঘূৰকচোন পোহৰটা আপুনি এইফালে আহক হয় পেহী কিন্তু আমি মানে একদম মানে কেনেকুৱা পেহী নামাতো আমি কি মাতো বা মাতো জান বা বুলি মাতো বহুত দিনৰ পিছত পাইছোঁ মোক চাবলৈ ৰৈ আছে মানে মই কেনেকুৱা হৈছে দেখিবলৈ আৰু এই তাই কৈছে এটা বস্তু দেখুৱাবলৈ চাওঁ দে হ'ব দে মই যেনেকৈ ওলাওঁ ন মইতো আৰু তাই আঁকিছে এইটো এটা পেইণ্টিং চাওক কিমান ধুনীয়া অঁ ইমান ধুনীয়াকৈ আঁকিছে ল'ৰা দুটা আছে দেই সিহঁত দুটাৰ মানে ধুনীয়াকৈ পেইণ্টিং চেইণ্টিং কৰে তাৰপিছত সিহঁত পুৰা এক্সপাৰ্ট এইখন বেছি ভাল হৈছে ৰেড চিনাৰীখন বেছি ভাল হৈছে অঁ ৱেলকাম খাই বৈ শুই একদম পূৰা মানে খাই কৰি লৈ পূৰা শুলোঁ আৰু চকু টকু সেয়া বাটলু গুটিৰ নিচিনা ফুলাই দিলোঁ এইফালে আন্ধাৰ হ'ল আপোনালোকে দেখিছে তো এতিয়া অঁ কৈছোঁ হৈ গ'ল অঁ বাহঁত আহিব নেকি বল এই মইনো কি কৰিব লাগে মই ধুনীয়া হৈ আছোঁ আৰুনো কি কৰিম মায়ে সেয়া একদম পূৰা ৰেডি হৈছে সেয়া যাবলৈ আৰু পাউডাৰ সানিলা চব বেছি সানিলা নেকি অকণ বেছি সানিলা কমাই লোৱা মই কিন্তু পাউডাৰ চাউডাৰ সানা নাই সেয়া চাওক যেনেকৈ অকণমান সানি লওঁ নেকি এনে বগা মানুহ অকণমান সানি লওঁ নেকি আমি যাওঁ দেই মা দোকানত ইয়াত অ' চ' ফাইনেলি আমি আহি পালোহি ঘৰ আৰু আহি ঘৰ পাওঁতে বহুত টাইম হৈ গ'ল মানে 7টা বাজিলে তাৰপিছত এয়া অকণমান পেটটো ঢাকিবৰ কাৰণে ক্ৰীম ফিক্স কৰি লৈ পেলাই গৈছোঁ কল্পনাৰ ওচৰলৈ আহিছে আমাৰ দুজনী নাৰায়ণী সেনা বাবি আৰু পিক্সি মানুহজনী আহিছে আহি পেলাই সেয়া মোৰ বিউটি বক্স লৈছে আহি পেলাই মোক কি সুধিছা তুমি কোৱাচোন মেকআপ বক্সটো নহয় তুমি বোলে যাবাগে সুধিছিলা নাই মোন যে যাবগৈ এতিয়া কাইলৈ নহয় কাইলৈ দেউতাক মেকআপ কৰাই আছে চাওঁ সেয়া একোবৰ ৰেজৰ মাৰিলেগৈ গোটেই মোৰ বস্তুবিলাক খান বান কৰি পেলাই এয়া লৈছে আমাৰ কণমানি বিউটিচিয়ান এইখিনি থাকক এতিয়া তোমাৰ টয় হাউচটো টপতি সোধা ক'ত থ'লে এইটো এই ৰ'বা অ' দাদা এই ষ্টেণ্ড ফেনখন আছে তাই নোৱাৰে তাই মানে সেইটো আহিছিল যে বস্তু এইটো ৰ'বা তুমি নোৱাৰিবা কলিজা তুমি নোৱাৰিবা উলিয়াবলৈ তুমি নোৱাৰিবা দেখিছে কিমান টিপচিয়ে নিজে উলিয়াই আনিছে এইটো এতিয়া খুলি দিব হেৰিয়েহে পাৰিব পাপাইহে পাৰিব কটাৰী এখন লাগিব এজনে নেগু পেলালে ভিনদৈ সেয়া আমাৰ কুকুৰ নেচিয়া বাঘে নেগু পেলাইছে ভিনদৈ হেৰি কৰা দেখি 1 2 3 গো দেখুৱা এজনী কোন হৈছে কোন হৈছে কালিমা কচু গুটি আৰু আজি আমাৰ ঘৰত এতিয়া ৰাতি বনোৱা হ'ব চিকেনৰ ফ্ৰাই বনোৱা হ'ব আৰু মানে মইতো নাখাওঁ তহঁতে মছলা দি খাওঁ কি দি খাওঁ তই কিয় এনেকৈ গংগাধৰৰ নিচিনাকৈ থাক গংগাধৰ মানে চিনি পাওঁ আগতে শক্তিমান বুলি এখন চিৰিয়েল দেখিছিলে তইতো জনোৱা হয় মই মছলা একগাল মছলা দি খা পেটৰ হেৰি কৰি আদা নহৰু এইবিলাক কাটি কৰি কৰি থোৱা হয় আজি বনাই পেলাই মানুহক দেখুৱাই দিবি যে এয়া হৈ গ'ল মোৰ মানে এতিয়া এনাৰ্জিটো কমি আহিছে ঘৰততো সেয়া ভাত চাত বনোৱাৰ লাগি আছে মই ভাবিছোঁ যে ব্লগটো ইমানতে শেষ কৰি দিওঁ আৰু
মুনবাই দিব আৰু ময়ো যাম মুনবাই যদি নিয়ে আইঅ তাৰপিছত পিয়ে ক'ব ময়ো যাম জোনবাই ক'ব ময়ো যাম মোকতো নিবই লাগিব অনলি কল্পু এণ্ড মি অনলি কল্পু এণ্ড মি তোক মমিবাই নিব মই এতিয়া ব্লগটো শেষ কৰি দিওঁ দেই মানে গাটো হেৰি লাগিছে টাইম সেইফালে আপোনালোকে ফ্ৰণ্ট কেমেৰা আছে ধৰিব পাৰে নোৱাৰে সেইটো 9:30 বাজি গ'ল মই ভাবিছোঁ অকণমান এনেই বিচনাতে পৰোঁগৈ আৰু ভাত মাছ খোৱা সেইবিলাক কিমান দেখোঁ আজিলৈ ব্লগটো শেষ কৰি ইয়াতে বাই বাই হেৰি জল্দি চে বাই বাই গুড নাইট নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু আপোনাৰ কোনোবা ফ্ৰেণ্ড ফেমিলি এইবোৰক শ্বেয়াৰ কৰিব দেই এইবোৰক নহয় চৰি এই তেওঁলোকক শ্বেয়াৰ কৰিব